নমস্কাৰ বন্ধুসকল, মই দিব্যজ্যোতি শৰ্মা আৰু আপোনালোকে চাই আছে ডিজে শৰ্মা ইউটিউব চেনেল। বৰ্তমান সময়ত মানুহৰ মুখে মুখে খুব চৰ্চিত হৈ থকা বিষয়টো হৈছে দিহিং পাটকাই কয়লা খনন। আৰু বহুতো দল সংগঠনে এই কয়লা খনন বন্ধ কৰিবৰ কাৰণে প্ৰতিবাদ চলাই থকা দেখা গৈছে। চ' বলক বন্ধুসকল, আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম দিহিং পাটকাইত আচলতে কয়লা খনন হ'ব লাগে নে নালাগে। গতিকে বলক বন্ধুসকল, পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। পূবৰ আমাজন নামে খ্যাত এই বৰ্ষাৰণ্যখন অসমৰ তিনিচুকীয়া, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাকে সামৰি প্ৰায় 575 বৰ্গ কিলোমিটাৰ মাটিকালিৰে গঠিত। এই বৰ্ষাৰণ্যখনত মাছৰোকা, বগলীকে আদি কৰি প্ৰায় 293টা বিভিন্ন প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা যায়। ইয়াৰ লগতে 30 বিধতকৈও অধিক বিভিন্ন প্ৰজাতিৰ পখিলাও ইয়াত দেখিবলৈ পোৱা যায়। এই অভয়াৰণ্যখন বিশেষকৈ হাতীৰ বাবেও বিখ্যাত, সেইবাবে ইয়াৰ এটা অংশক ডিব্ৰু দেওমালী এলিফেণ্ট ৰিজাৰ্ভ নামেৰেও জনা যায়। এই দিহিং পাটকাই অভয়াৰণ্যখনৰ এটা অংশক 13 জুন 2004ত চৰকাৰে অভয়াৰণ্য ৰূপে ঘোষণা কৰে। কিন্তু যোৱা 24 এপ্ৰিল 2020ত নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফে চৰকাৰক 98.59 হেক্টৰ ভূমি মুক্ত কয়লা খননৰ অনুমতি প্ৰদান কৰে। এতিয়া প্ৰশ্ন হ'ল যে কয়লাৰ এই মুক্ত খননৰ ফলত বৰ্ষাৰণ্যখনত কিবা ক্ষতি হ'ব নেকি? নিশ্চয়। চাওক, এইটো আজিৰ পৰা চলি থকা কথা নহয়। নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফে এই বিষয়টোৰ ওপৰত 2019 চনৰ জুলাই মাহতে এখন কমিটি গঠন কৰিছিল, য'ত মেম্বাৰ আছিল আছাম চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন মিষ্টাৰ আৰ সুকুমাৰকে আদি কৰি বহুকেইজন আগশাৰীৰ ব্যক্তি। এতিয়া 7 এপ্ৰিলৰ দিনা মিষ্টাৰ সুকুমাৰে প্ৰকাশ কৰিছিল যে ইলিগেলি অলৰেডি 57.20 হেক্টৰ খনন এই জংঘলখনত চলিয়ে আছে আৰু বৰ্তমান 41.39 হেক্টৰ মাটি খনন কাৰ্যৰ পৰা বাচি আছে। চাওক, ইয়াৰ পৰা এইটো স্পষ্ট হয় যে এই বৰ্ষাৰণ্যখনত আগৰে পৰা অবৈধভাৱে কয়লা খনন চলি আহিছে। কিন্তু চৰকাৰে ইয়াক বন্ধ কৰাৰ সলনি মুক্ত খননৰ পৰিকল্পনাহে কৰা দেখা গৈছে, যাৰ ফলত অৰণ্যখনত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ উপৰিও জীৱ-জন্তু আঁতৰি যোৱাৰ শংকা কৰিছে সচেতন মহলে। সেইবাবে বিভিন্ন দল সংগঠনে এই খননৰ বিৰুদ্ধে প্ৰতিবাদ চলাই আহিছে। আৰু সমগ্ৰ অসমবাসীৰ লগতে মই চৰকাৰলৈ অনুৰোধ জনাওঁ যে এই চিৰসেউজীয়া বৰ্ষাৰণ্যখন সদায় যাতে চিৰসেউজীয়া হৈ থাকে। ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আগলৈ এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকে। আৰু আপোনালোকে যদি কবিতা শুনি ভাল পায়, তেতিয়া মোৰ লগৰ এজন বন্ধু সমীৰণ এণ্টাৰটেইনমেণ্ট নামৰ এটা চেনেল আছে, যিটো লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আপোনালোকে তাৰ পৰা সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ধন্যবাদ।